এই ভিডিঅ'টো হ'ল মাহীমাকৰ কাহিনী। এগৰাকী মাহীমাক বৰ খঙীয়াল। এজনী শুইয়ে আছে, মই কাপোৰকেইটা ধুই আহিলামগৈ ৰ। উঠ উঠ, এই ঘৰ কাম সোপা কোনে কৰিব? উঠ ৰহ, তাই উঠি লগ আজি বিহু দেখা মতে। A few moments later. উঠিলি? এইবিলাক কাম, ঘৰ কাম কোনে কৰিব? যা কাম কৰ, যা গলি কাম কৰিবি, যা যা কাম কৰ। যা ওলা, ঘৰ সাৰি ওলা। কি বলা ফুৰিব যাম। কি জলদি আহা। পৰলৈকে খেলি আছে নহয়, আহক তাই ঘৰলৈ, আজি পানিচমেণ্ট ভালকে দিয়া হ'ব। তোমালোকে যাবা দেই। এই কি মুখ মেলি চাই আছে? ভিতৰলৈ সোমাই। মা, মই সখীৰ ওচৰত গৈছিলো। তোক খুৱাম আজি মই ভাত। ৰ কি মুখ মেলি চাই আছে? যা ঘূৰি ঘূৰি তাই
খাব লাগে কাম বন নাই ভৰি জোগাই জোগাই ঘূৰি ঘূৰি চেঙেলী মাছৰ নিচিনা তাইক খোৱাম আজি ভালকে এসোপা খাইলি যে খাব নালাগে খাব নালাগে A few minutes later. এসোপা ধু A few moments later. আহক আহক বহিব আহক আহক বহিব আহক দাদা ঘৰত আছে নাই দাদা নাই নাই আহক আহক বহিব আহক একদম কাম কৰি কৰি ভাগৰ লাগিলে কিবা খবৰ আহিছিলে কামত আছে দাদা হয় নি? আপুনি বহক মই চাহ আনিম দেই বহক মই অকণমান চাহ আনি খাই যাব ৰখিব। বাইদেউ চাহ লওক বুঢ়ী দেখা নাই একদম ভাল লগা নাই নহয় ক'ত গৈছিলে ঘৰতে কাম কৰিব এই মোৰ নকবি ইমান কাম এই আমাৰ এজনী আছে নহয় বৰ কাম নকৰে চব মই কঁকালি বিষাইছে এইবিলাক ইমান কাম কৰিব ছোৱালী যে থাকে আপোনাৰ কাম কৰিব লাগিছে যে ঘৰত অ সেইজনী কাম কৰিব নি ঢিটিকল নিদি চেঙেলী মাথা এফালে এফালে ঘূৰি ফুৰে ঘৰত কাম নকৰে সেনেকে আজিকালি ছোৱালীবিলাক সেনেকে বাইদেউ আমাৰ তেখেত নাহোঁতে চব কওকচোন কি ক'ব লাগে লগত খেলে বুলি নিদিবি আপোনাৰ ছোৱালীটোকে বিয়া বনাবি কৌচালী সেইটা তাই ঘৰত কাম মন কৰি মন নকৰে ৰ তাইক গম পালো আপুনি কেনেদৰে গম পালে এই দাদাহঁতৰ ঘৰ গৈছিলে নহয় সেইবিলাকে দেখা পালো হয় নেকি গম পালো মই এতিয়াহে কথাটো গম পালো কাৰ লগত দিলে ভাল হ'ব ছোৱালী নাজানো নহয় ক'ত গ'ল ক'ত ঘূৰিবলৈ গ'ল তাইহে জানে এতিয়া ঘৰ নথকা হৈছে এজনী ঘৰ নথকা হৈছে ক'ত গৈছে হিচাপ নাই হিচাপ পত্ৰ নাইকিয়া ক'ত ঘূৰে এজনী মই এতিয়া ঘৰ যাম ন দেখিলে মই আপোনাক কৈ দিম ফোন মাৰি কৈ দিম আপোনাক হ'ব দে বাইদেউ মই যাওঁ দেই এতিয়া হ'ব কালি তোমাৰ মায়ে তোমাক গালি দিছে মায়ে বহুত গালি দিছে কি দিছেনো তোমাক ইমান গালি দিয়ে নাজানো কি কৰি আছে ইয়াত এনে বহি আছো মাতো অকলে কাম কৰি আছে ঘৰত ইয়াত বহি আছ ঘৰত কাম কৰিব লাগে ইয়াত বহি আছ কৈ দিম তোমাৰ মাক কৈ দিম যাওঁ এতিয়া 3 days later. বাইদেউ ক'ত গ'ল মানুহটো বাইদেউ
বাইদেউ বুজিছো আপুনি এনেকুৱা অৱস্থা হ'ল যে কি হ'ল আপোনাৰ নকবি আকৌ মোৰ একদম অৱস্থা ভালে নহয় কি হ'ল কৰি দিলে আৰু মোক ভগৱানে জানে আৰু আপোনাৰ কি হ'ল দুটা ভৰিখন খোজ কৰিব নোৱাৰে হৈ গ'ল আৰু বাইদেউ একদম আলমনি একদম ঘৰত ভাত খাবলৈ মন নাযায় কিন্তু এইটো ভৰিটো দুটা ভৰিটো একদম খোজ কৰিব মন নাযায় কি হৈছে আপোনাৰ কি হ'বা হ'ল কি পৰিলে নেকি ক'ৰবাত পৰিলে নাই বাইদেউ পৰা নাই কি হ'ল আপোনাৰ ছোৱালীটো ভালকৈ চাই দিম ইমান লক্ষী বাইদেউ মই কি কৈ দিলোঁ আপোনাৰ এই আপোনাৰ ছোৱালীৰ কাৰণে ইমান ভাল ছোৱালীটো লক্ষী তাই কেনেকে লক্ষী এনেকৈ নক'ব বহুত ভাল ছোৱালীটো বহুত ভাল আছে ভাল মই ভাল বুলি কেতিয়াও হেৰি ক'ব নোৱাৰোঁ ভগৱানে মই এদিন সপোনত দেখিলে আপোনাৰ ছোৱালীটো ইমান ভাল আকৌ মই এইটো ভগৱানে ক'লে নহয় ইমান মানুহটো বেলেগৰ ছোৱালীটোৰ লগত ইমান কিবাকৈ কথা বেলেগে লগাই দিয়ে নহয় সেইকাৰণে পাপটো দেখি দিলে বোলে মোক ক'লে হয় নি সেইকাৰণে আপুনি এনেকুৱা অৱস্থা হ'ল মই বুজি নাপাওঁ এতিয়াহে মই বুজি পাইছোঁ সঁচাকৈ লক্ষী ন তাইক মই বহুত কিবা কিবি কৰিলোঁ তাইক নজনাকৈ মই বহুত শাস্তি দিলোঁ মই এতিয়াহে বুজিছোঁ তাইক কিমান লক্ষী ঘৰ হয় বাইদেউ সঁচাকৈ হয় আপোনাৰ কথাটো সঁচাকৈ হয় আপোনাৰ ছোৱালীটোক মাতিয়ক মই চাই লওঁ এজনী এইফালে আছোন অকণমান এইফালে এজনী ছোৱালীজনী আছিলে বহুত লক্ষী ঘৰ মানুহটো ছোৱালীটো ইমান টাইম নেমাৰি দি ঘৰত হ'ব তাইক মই এতিয়া নিজৰ ছোৱালী হিচাপত মৰম কৰিম আৰু হৈছেনে মই নাজানে ভুল এতিয়া ভুল নকওঁ মানে আহোঁজনী এজনীয়ে মোৰ ছোৱালী পাছনে আজি মই তাইক মই নিজৰ নিচিনা ভাবিম দেই বাইদেউ